ৰাতিপুৱা শুই উঠি প্ৰথমতে কি কৰিব লাগে? এটা কাম আপোনালোকে যদি কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ জীৱন সলনি হৈ যাব। ধন টকা পইচাৰ অভাৱ জীৱনতো নহয়। বন্ধু বান্ধৱী, আমি যিমানেই নিয়ম নকৰোঁ কিয় আমাৰ অকণমান ভুলে আমাৰ জীৱনটো ধ্বংস কৰি পেলায়। আমাৰ ঘৰখনত বাস্তু দোষে পায় আৰু আপোনালোকে এই বাস্তু দোষ দূৰ কৰিবলৈ সদায় ৰাতিপুৱা উঠি এই এটা কাম কৰিব পাৰিলে আপোনালোকৰ জীৱনটো ধন্য হৈ যাব। আপোনালোকে কেতিয়াও দৰিদ্ৰ নহয়, নিজৰ জীৱনত সুখ সমৃদ্ধিৰে ঘৰখন ভৰি পৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মৰ্ণিঙে উঠি যায়, প্ৰাতকালে যদি উঠে, সূৰ্য উদয় নোহোৱাৰ আগতে যদি আপোনালোকে নিজৰ বিচনাখন ত্যাগ কৰে বা উঠে, তেতিয়াহ'লে আপোনালোকে গোবৰ পানীৰে নিজৰ ঘৰৰ চৌহদৰ সন্মুখৰ পৰা চোতাল, নিজৰ ৰাস্তাৰ একেবাৰে শেষ মূৰলৈকে পানীখিনি ছিটিয়াব। তেতিয়া মা লক্ষ্মী আপোনালোকৰ ঘৰখনত নিবাস কৰিব। আৰু 2 নম্বৰতে হ'ল বন্ধু বান্ধৱীসকল, আপোনালোকে যদি সূৰ্য উদয় হোৱাৰ পিছত উঠিছে, মানে সূৰ্য উদয় হৈ গৈছে, আপোনালোকে বেলাকৈ উঠিছে, তেতিয়াহ'লে আপোনালোকে গোবৰ পানীখিনি নছটিয়াই আপোনালোকে হালধিৰ পানীৰে নিজৰ ঘৰখন পবিত্ৰ কৰিব। আপোনালোকে ঘৰৰ চৌহদৰ নিচিনা যেনেকৈ গোবৰ পানীখিনি ছিটিয়াই, ঠিক তেনেদৰে আপোনালোকে হালধিৰ পানীখিনি ছিটিয়াব। তেতিয়াহ'লে ইয়াত 2 প্ৰকাৰ আপোনালোকৰ বাস্তুদোষ কাট যায়। 1 নম্বৰ মৰ্ণিং, 2 নম্বৰ হ'ল বেলি উঠাৰ পিছত। গতিকে এই সৰু সৰু নিয়ম যদি আপোনালোকে নিজৰ ঘৰখনত কৰিবলৈ ধৰে, তেতিয়াহ'লে আপোনালোকৰ সৰুৰ পৰা সৰু বাস্তুদোষবোৰ যেতিয়া নাশ হৈ যাব, তেতিয়াহ'লে আপোনালোকে উন্নতিৰ মুখ দেখিব, আপোনালোকে ধনী হ'বলৈ পাৰিব।